নমস্কাৰ বন্ধুসকল, মেট্ৰিক পৰীক্ষাত নকল কৰাৰ পৰা সাৱধান। ধৰা পৰিলে 3 বছৰলৈ ভুগিব লাগিব ফল। তো বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ লওঁ যে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো প্ৰেছ কৰি দিব। তো বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, ইয়াতে সেৱাই কৈছে যে মেট্ৰিক পৰীক্ষাৰ পূৰ্বে সেৱাৰ কাৰ্যালয়ত সোমবাৰে অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে বোৰ্ডে। পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ এতিয়াৰ পৰাই সেৱাত হাতত লৈছে বিশেষ পদক্ষেপ। নকলৰ ক্ষেত্ৰতো পূৰ্বতকৈ অধিক কঠোৰ হ'ব সেৱা। পৰীক্ষাত নকল কৰি বা মোবাইল ব্যৱহাৰ কৰি ধৰা পৰিলে 3 বছৰৰ বাবে নিলম্বন হ'ব পৰীক্ষাৰ্থীয়ে। মানে কি হৈছে, যদিহে আপোনালোকক কোনোবা নকল কৰা যদি ধৰা পৰে বা মোবাইল লৈ যদি কোনোবা বহে নাইবা নকল কৰে, তেনেহ'লে 3 বছৰলৈকে পৰীক্ষাত আপোনালোকে বহিব নোৱাৰিব। এইটো কথা ভালকৈ মনোযোগ দি ৰাখিব, নহ'লে আপোনালোকৰ অসুবিধা হ'ব পাৰে। পৰীক্ষা কেন্দ্ৰত মোবাইল ব্যৱহাৰ কৰিলে লোৱা হ'ব কঠোৰ শাস্তিমূলক ব্যৱস্থা। নকল কৰা পৰীক্ষাৰ্থীৰ লগতে পৰীক্ষা কেন্দ্ৰত হেমাহি কৰিলে তেনে কেন্দ্ৰ বাতিল কৰাৰ হুংকাৰ সেৱাৰ। প্ৰথমবাৰৰ বাবে এইবাৰ পৰীক্ষা কেন্দ্ৰত শিক্ষাৰ্থীৰ সন্মুখতে নিৰীক্ষকে মুকলি কৰিব লাগিব প্ৰশ্ন কাকত। 2জন পৰীক্ষাৰ্থীক সাক্ষী কৰিব লাগিব নিৰীক্ষকে। মানে কি, 2জন পৰীক্ষাৰ্থী সাক্ষী কৰিহে প্ৰশ্ন কাকতসমূহ খোলা হ'ব। এইবাৰ 860টা কেন্দ্ৰত সেৱাই সংলগ্ন কৰিব পাৰে জামাৰ। ইফালে পৰীক্ষাৰ সময়ছোৱাত কোনো দল সংগঠনক বন্ধ নিদিবলৈ আহ্বান সেৱাই কৰ্তৃপক্ষৰ। সেৱাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সম্পৰ্কত কয় যে পৰীক্ষাৰ বাবে সকলো যাৱতীয় সামগ্ৰী কেন্দ্ৰসমূহলৈ পঠিওৱা হৈছে। এইবাৰ পৰীক্ষা কেন্দ্ৰৰ ৱাল সমূহত লিখা থাকিব নকলৰ পৰা সাৱধান। প্ৰত্যেক চেণ্টাৰত CCTV লগোৱাটো বাধ্যতামূলক কৰা হৈছে। উল্লেখযোগ্য যে অহা 10 ফেব্ৰুৱাৰীৰ পৰা 29 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা, য'ত অৱতীৰ্ণ হ'ব 3,58,446 গৰাকী পৰীক্ষাৰ্থী। তো বন্ধুসকল, আজিৰ ভিডিঅ'ত ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। আজিলৈ বাই বাই।